কাৰিকৰৰ নতুনকৈ ডিজাইনখন আহিলে যিটোৰ মাধ্যমেৰে আপোনালোকৰ সকলোৰে চৰকাৰী ঘৰখন কিন্তু বনাব লাগিব। আপোনালোকৰ কেনেকৈ ডিজাইনৰ চৰকাৰী ঘৰখন বনাব লাগিব আজি আমি এইটো ভিডিঅ'ৰ মাধ্যমত সম্পূৰ্ণ লিষ্টখন দেখাবলৈ চেষ্টা কৰিম। আশা কৰিলোঁ আপোনালোকে ভিডিঅ'খন অলপকৈ স্কিপ নকৰাকৈ চাই থাকিব। তেন্তে বলক আমি ভিডিঅ'খন আৰম্ভ কৰোঁ। আপোনালোকে কেনেকৈ বৰ্তমান যিকেইটা চৰকাৰী ঘৰ আহিব সেইকেইটা কিন্তু নতুন নিয়মত বনাব লাগিব আৰু ঘৰৰ ডিজাইনটো কেনেকুৱাকৈ হ'ব প্ৰথমতে চাই লওক। প্ৰথমতে আপোনালোকে দেখা পাব সেইখন ডিজাইন চোৱাৰ কাৰণে আপোনালোকে এইখন পেজত আহিব লাগিব। এইখন পেজত অহাৰ পিছত আপোনালোকে এইখন পেজত কেনেকৈ আহিব তাৰ কাৰণে আপোনালোকৰ সুবিধাৰ্থে মই ডেছক্ৰিপশ্যন বক্সত মোৰ এইখন পেজত লিংক দি থ'ম। এইখন লিংকত ক্লিক কৰি দিলে কিন্তু আপোনালোকে এইখন পেজত আহিব পাৰিব। এইখন পেজত অহাৰ পিছত আপোনালোকে স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত দেখা পাব ইয়াতে কেইটামান অপশ্যন। ইয়াৰ পৰা আপোনালোকে দেখা পাব ইয়াতে হাউচ টাপ্লিগুইজ। আপোনালোকে জাষ্ট হাউচ টাপ্লিগুইজত ক্লিক কৰি দিব। ক্লিক কৰি দিলেই দেখা পাব পেজখন এনেকুৱাকৈ আহি যাব। ইয়াতে আপোনালোকে দেখা পাব দুটা অপশ্যন কিন্তু ইয়াতে আহি গৈছে। পাহাল, তাৰপিছত দেখা পাব ইয়াতে পাহাল ভল্টটো। আপোনালোকে যিখন ভল্টটো আপোনালোকে ভল্টটোত ক্লিক কৰি দিব। ভল্টটোত ক্লিক কৰি দিয়াৰ লগে লগে পেজখন এনেকুৱাকৈ আহি যাব। এতিয়া আপোনালোকে দেখা পাব ডাউনলোড, আপোনালোকে ডাউনলোডত ক্লিক কৰি দিব। ডাউনলোডত ক্লিক কৰি দিয়াৰ লগে লগে দেখা পাব এইখন ডাউনলোড হ'বলৈ আৰম্ভ হৈ যাব। ডিয়াৰ ভিউৱাৰ্ছ, আপোনালোকে প্ৰথমতে ডাউনলোড হ'বলৈ দিব। ডাউনলোড হোৱাৰ পিছত জাষ্ট আপোনালোকে অ'পেন কৰি ল'ব। প্ৰথমতে আহক, এইখন ডাউনলোড হোৱাৰ পিছত আপোনালোকে কেনেকুৱাকৈ পেজখন আহিব আপোনালোকক দেখাই দি আছোঁ। ডিয়াৰ ভিউৱাৰ্ছ, অলৰেডি মোৰ মোবাইল স্ক্ৰীণ দেখা পাইছে এইখন কিন্তু ডাউনলোড কমপ্লিট হৈ গৈছে। ডাউনলোড কমপ্লিট হৈ যোৱাৰ পিছত আপোনালোকে স্ক্ৰল ডাউন কৰিব। যিটো আপোনালোকে PDF ফাইলখন অ'পেন কৰিব, অ'পেন কৰাৰ পিছত একেবাৰে আপোনালোকে তলত আহি যাব। তলত আহি যোৱাৰ পিছত দেখা পাব ইয়াতে আপোনালোকৰ যিকেইটা ষ্টেট সম্পূৰ্ণ ষ্টেটৰ ঘৰৰ ডিজাইন কিন্তু এইখন পেজতে আপোনালোকে পাই যাব। ইয়াতে আপোনালোকে দেখা পাব ষ্টেট ডিজাইন, যিটো মোৰ আছাম, সেয়ে মই কিন্তু ইয়াতে আছামৰখন দেখাই দিম। বাকী কিন্তু নেদেখাওঁ, জাষ্ট আপোনালোকে এইখন পেজত আহিলে কিন্তু সম্পূৰ্ণকৈ চাব পাৰিব। এতিয়া বলক আপোনালোকৰ কাৰণে ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু যদি এতিয়ালৈকে মোৰ এই চেনেলখন ছাবস্ক্ৰাইব কৰা নাই তেনেক্ষেত্ৰত মোৰ এই চেনেলখন তলৰ পৰা ছাবস্ক্ৰাইব কৰি তাৰ কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব। আৰু যদি অলৰেডি ছাবস্ক্ৰাইব কৰি ৰাখিছে তেনেক্ষেত্ৰত আপোনালোকক বহুত বহুত ধন্যবাদ। তেন্তে বলক ভিডিঅ'খন আৰম্ভ কৰোঁ। আপোনালোকে দেখিব প্ৰথমতে ইয়াতে আছাম, যিহেতু মই আছামৰটো দেখাম সেয়েহে ইয়াতে আহি গৈছোঁ। এতিয়া মই দেখা পাব ইয়াতে আপোনালোকৰ হাউচ ডিজাইনখন আহি গৈছে। ইয়াতে আছাম হাউচ টাপ্লিগুইজ এট এ গ্লান্স। ইয়াতে আপোনালোকে দেখা পাব AS01। ইয়াতে আপোনাৰ কিমানটা ডিজাইন দিয়া থাকিব চাব। নাম্বাৰ 1, নাম্বাৰ 2, নাম্বাৰ 3, নাম্বাৰ 4, নাম্বাৰ 5, নাম্বাৰ 6। এতিয়া আপোনালোক কোনটো ডিষ্ট্ৰিক্টত এইখন আপোনালোকে ইয়াতে কিন্তু চাব পাৰিব। ডিয়াৰ ভিউৱাৰ্ছ, এতিয়া দেখা পাব AS01, যিটো AS01ৰ হাউচ সেইটো কোনটো ডিষ্ট্ৰিক্টত এইখন কিন্তু তলত দি আছে চাব। ইয়াতে আপোনালোকৰ বৰপেটা, নালবাৰী, দৰং, ইয়াতে কিন্তু সম্পূৰ্ণ ডিষ্ট্ৰিক্টৰ নেমখন দি আছে। আপোনালোক কিমানকেইটা ডিষ্ট্ৰিক্টত এনেকুৱাকৈ ঘৰখন বনাব লাগিব ডিজাইনখন কিন্তু আপোনালোকে এনেকুৱাকৈ চাই ল'ব। জাষ্ট মই দেখাই দিম আপোনালোকৰ কোনটো ডিষ্ট্ৰিক্টত কেনেকুৱাকৈ ঘৰখন বনাব লাগে। এতিয়া পৰা তলত স্ক্ৰল ডাউন কৰিব। ইয়াতে দেখিব সকলো নিয়ম কিন্তু ইয়াতে দিয়া আছে। জাষ্ট আপোনালোকে এইখন ফ'ল' কৰি কিন্তু বনাব পাৰে। এতিয়া পৰা তলত স্ক্ৰল ডাউন কৰি দেখা পাব ইয়াতে AS01 সেইখনৰ আপোনালোকে কিমান টকা বাজেট 1,67,268 টকা 28 পইচা এইখন কিন্তু বাজেট। তাৰপিছত স্ক্ৰল ডাউন কৰি দেখা পাব ইয়াতে আপোনালোকৰ AS02, যিটো আপোনাৰ AS02 সেইটো ঘৰৰ ডিজাইনটো চাব কোনকেইটা ডিষ্ট্ৰিক্টত ইয়াতে দিয়া আছে। ডিয়াৰ ভিউৱাৰ্ছ, ইয়াতে আপোনালোকে দেখা পাব এইখন ডিষ্ট্ৰিক্টসমূহ কি দিয়া আছে ইয়াতে কিন্তু আপোনালোকে চাব পাৰিব। ধেমাজি, লখিমপুৰ, যোৰহাট, শিৱসাগৰ। আপোনালোকৰ এইকেইটা ডিষ্ট্ৰিক্টত AS02ৰ ঘৰখনো বনাব লাগিব। এতিয়া বলক AS03, আপোনালোকৰ যিটো AS03 সেইখন ঘৰটো কোন ডিষ্ট্ৰিক্টত বনাব পাৰিব চাব। আপোনালোকৰ যিটো AS03 সেইটো আপোনালোকৰ কাৰ্বি আংলং আৰু ডিমা হাছাও এইখন দুটা ডিষ্ট্ৰিক্টত কিন্তু বনাব লাগিব যিটো AS03। আৰু আপোনালোকৰ AS03 যিটো টোটাল পে'মেণ্ট কিমান টকা পাব সেইটো কিন্তু আপোনালোকে ইয়াতে চাই ল'ব 1,76,000। তাৰপিছত স্ক্ৰল ডাউন কৰি দেখা পাব ইয়াত আপোনালোকৰ AS04, আপোনালোকৰ AS04ৰ কিমানকেইটা ডিষ্ট্ৰিক্টত বনাব পাৰিব ইয়াত আপোনালোকে চাই ল'ব। কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি, শোণিতপুৰ, বঙাইগাঁও, ধুবুৰী, গোৱালপাৰা, কামৰূপ ইন চাউথ গোলাঘাট। ইয়াতে দেখা পাব এইখন ঘৰৰ ডিজাইন যিটো 4 নম্বৰত এইখন কিন্তু আপোনালোকৰ গোৱালপাৰাতো বনাব পাৰিব। বাক্সা, ইয়াতে কি কি ডিষ্ট্ৰিক্ট মই কৈছোঁ সম্পূৰ্ণ কিন্তু আপোনালোকে শুনাই পেলাই এনেকুৱাকৈ কিন্তু ঘৰৰ ডিজাইনটো বনাব লাগিব। এতিয়া আপোনালোকে দেখা পাব ইয়াতে যদি আপোনালোক গোৱালপাৰা চহৰত বাস কৰি থাকে তেনেক্ষেত্ৰত আপোনালোকে কিন্তু এইখন ঘৰ বনাব লাগিব। চাব ইয়াতে এইখন ঘৰটো আপোনালোকে চাই ল'লে AS04ৰ। আৰু বাকী তলত স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত দেখা পাব AS04ৰ যিটো আপোনালোক চৰকাৰী ঘৰৰ বাজেট সেইটো কিমান আহে সেইটো আপোনালোকে ইয়াতে চাই ল'ব পাৰিব। তাৰপিছত স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত দেখা পাব ইয়াতে AS05, যিটো আপোনালোকৰ AS05 সেইটোৰ আপোনালোকৰ ইয়াতে চাই ল'ব কোনকেইটা ডিষ্ট্ৰিক্টত বনাব পাৰিব। কাছাৰ, কৰিমগঞ্জ,
আপোনাৰ কি ডিষ্ট্ৰিক্টত বনাব লাগিব সম্পূৰ্ণ ডিষ্ট্ৰিক্ট কিন্তু ইয়াতে দিয়া থাকিব জাষ্ট আপোনালোকে এইকেইটা ডিষ্ট্ৰিক্টত যিটো ES05 ঘৰ এইকেইটা ডিষ্ট্ৰিক্টত কিন্তু বনাব লাগিব জাষ্ট 3টা ডিষ্ট্ৰিক্টত এতিয়া মানে তলত স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰাৰ পিছত দেখা পাব ইয়াত আপোনালোকে কিন্তু ব্লেক যিটো আপোনালোকৰ ব্লেক ষ্টেটৰ সেইখনে কিন্তু ইয়াতে আপোনালোকে চাব পাৰিব এতিয়া চাব ইয়াতে AS06 আপোনালোকৰ AS06 কোনকেইটা ডিষ্ট্ৰিক্টত বনাব লাগিব কাৰ্বি আংলং ডিমা হাছাও আপোনালোকে কিন্তু এই যিকেইটা ডিজাইন দেখা হৈছে এই ডিজাইনকেইটা কিন্তু আপোনালোকৰ বেলেগ ডিষ্ট্ৰিক্টতো বনাব পাৰে এতিয়া আপোনাৰ তলত যদিহে ব্লেক ষ্টেটৰ হয় তেনেহ'লে কিন্তু তলত আপোনালোকে চাব পাৰে ডিয়াৰ ভিউৱাৰ্ছ আজিৰ মূল ভিডিঅ'খন এইখিনি আছিল যদি আপোনাৰ ভিডিঅ'খন হেল্পফুল তেনেহ'লে আমাৰ বন্ধু বান্ধৱীসকলক বেছি শ্বেয়াৰ কৰি দিব আৰু যদি এতিয়ালৈকে মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰি ৰাখিব চ' থেংক ইউ ফৰ ৱাচিং মাই ফুল ভিডিঅ'